হেল্ল' বন্ধুসকল, এই ভিডিঅ'টোৰ যোগেদি মই অসমীয়া সাহিত্যৰ কেইগৰাকীমান সাহিত্যিক আৰু তেখেতৰ ছদ্ম নামৰ বিষয়ে ক'ম। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ, আহক। পৃথিৱীৰ প্ৰায় সকলোবোৰ ভাষাতে এনে কিছুমান সাহিত্যিক পোৱা যায় যিসকলে নিজৰ প্ৰকৃত নাম এৰি বা প্ৰকৃত নামৰ উপৰি একোটা বা একাধিক ছদ্ম নামত কবিতা, গল্প, উপন্যাস আদি ৰচনা কৰে। এনেকৈ লিখাৰ উদ্দেশ্য আত্মগোপন, লাজ, ভয় আৰু কোনো বিশেষ নামৰ প্ৰতি থকা গভীৰ আকৰ্ষণো হ'ব পাৰে। এবাৰ ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱাক বীণা বৰুৱা আৰু ৰাশ্মা বৰুৱা এই দুটি ছদ্ম নামৰ গল্প, উপন্যাস লিখাৰ কাৰণ কি বুলি সোধাত তেখেতে হাঁহি মাৰি কৈছিল যে ছোৱালীৰ নামত লিখিলে মানুহে আগ্ৰহে পৰিব, সেয়েহে লিখিছে। প্ৰখ্যাত ইংৰাজ মহিলা ঔপন্যাসিক মেৰী এন ইভনছে আকৌ মতা মানুহৰ নামেৰে জৰ্জ এলিয়ট ছদ্ম নামৰ লৈ উপন্যাস ৰচিছিল। সেয়ে আমি কেইগৰাকীমান অসমীয়া সাহিত্যিক আৰু তেখেতৰ ছদ্ম নামৰ এই ভিডিঅ'টোৰ যোগেদি আগবঢ়াম। প্ৰকৃত নাম অম্বিকা প্ৰসাদ গোস্বামী আৰু তেখেতৰ ছদ্ম নাম অপগন্ধ মকৰন্দ। প্ৰকৃত নৱকান্ত বৰুৱাৰ আৰু ছদ্ম নাম এখুত ককাইদেউ। যোগেন্দ্ৰনাথ বৰকাকতিৰ ছদ্ম নাম কথাৰ সাগৰ ভলভলীয়া। মহেশ চন্দ্ৰ গোস্বামী দেৱৰ ছদ্ম নাম কুমাৰ শ্ৰী মধুসূদন। লক্ষ্মীনাথ বেজবৰুৱাৰ ছদ্ম নাম কৃপাবৰ বৰুৱা। কেশৱ নাৰায়ণ দত্তদেৱৰ ছদ্ম নাম কেনাথ। বিনন্দ চন্দ্ৰ বৰুৱাৰ ছদ্ম নাম কেৰপাই শৰ্মা। গৌৰীকান্ত তালুকদাৰৰ ছদ্ম নাম গণপতি। শুক্লেশ্বৰ বৰাৰ ছদ্ম নাম চিকা চৰাংচোৱা। অতুল চন্দ্ৰ হাজৰিকাৰ ছদ্ম নাম চিত্ৰদাস। ঈশ্বৰ প্ৰসাদ চৌধুৰীৰ ছদ্ম নাম চিত্ৰভানু। হলিৰাম ডেকাৰ ছদ্ম নাম চিত্ৰসেন জখৰীয়া। ডক্টৰ ললিত মোহন বৰুৱাৰ ছদ্ম নাম দীপানিতা চৌধুৰী। দীননাথ মেধিৰ ছদ্ম নাম দুখু। ঈশ্বৰ প্ৰসাদ চৌধুৰীৰ ছদ্ম নাম নটৰাজ। ৰত্নকান্ত বৰকটকীৰ ছদ্ম নাম নতুন কৃপাবৰ। নিধি লিবাই ফাৰৱেলৰ ছদ্ম নাম নলফ। তীৰ্থনাথ শৰ্মাৰ ছদ্ম নাম নিৰ্মলা দেৱী। উমাকান্ত শৰ্মাৰ ছদ্ম নাম পশুপতি ভাৰদ্বাজ। যোগেন্দ্ৰনাথ বৰকাকতিৰ ছদ্ম নাম পখিলী। ৰাধানাথ হাজৰিকাৰ ছদ্ম নাম পাচনি। ৰাজমোহন নাথৰ ছদ্ম নাম পীতাম্বৰ ৰাজ মেধি। প্ৰফুল্ল দত্ত গোস্বামীৰ ছদ্ম নাম প্ৰমী। বিৰিঞ্চি কুমাৰ বৰুৱাৰ ছদ্ম নাম বীণা বৰুৱা। বাণীকান্ত কাকতিৰ ছদ্ম নাম ভৱানন্দ পাঠক। সূৰ্য কুমাৰ ভূঞাৰ ছদ্ম নাম ভানুনন্দন। ৰজনীকান্ত বৰদলৈৰ ছদ্ম নাম ভলাই শৰ্মা। ফণী তালুকদাৰৰ ছদ্ম নাম মধুকৰ। গৌৰীকান্ত তালুকদাৰৰ ছদ্ম নাম মধুকৰ। মহেন্দ্ৰনাথ ডেকা ফুকনৰ ছদ্ম নাম মনাই বৰাগী। হৰেন্দ্ৰনাথ বৰুৱাৰ ছদ্ম নাম মনুচত্ব বৰুৱা। যোগেন্দ্ৰনাথ বৰকাকতিৰ ছদ্ম নাম মেমেৰা মেধি। যতীন্দ্ৰনাথ দুৱৰাৰ ছদ্ম নাম যদু। কীৰ্তিনাথ শৰ্মা বৰদলৈৰ ছদ্ম নাম যশৱতী শৰ্মা। ঈশ্বৰ প্ৰসাদ চৌধুৰীৰ ছদ্ম নাম ৰমাপতি। বিশ্বনাৰায়ণ শাস্ত্ৰীৰ ছদ্ম নাম ৰাজশেখৰ। বিৰিঞ্চি কুমাৰ বৰুৱাৰ ছদ্ম নাম ৰাশ্মা বৰুৱা। ৰেৱতী মোহন দত্ত চৌধুৰীৰ ছদ্ম নাম শিলভদ্ৰ। হেমচন্দ্ৰ বৰুৱাৰ ছদ্ম নাম সোণাৰ চাঁদ বৰুৱা। নিৰ্মলেশ্বৰ শৰ্মাৰ ছদ্ম নাম সৌমাৰ। সুৰেন্দ্ৰনাথ মেধিৰ
ছদ্মনাম হ'ল সৌৰভ কুমাৰ চলিহা আৰু পাৰ্বতী প্ৰসাদ বৰুৱাৰ ছদ্মনাম হয় শৈবৰ অভয়পুৰীয়া। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আৰু আপোনালোকে যদি অসমীয়া সাহিত্যিকসকলৰ ছদ্মনামৰ বিষয়ে ইয়াতকে নতুন কিবা জানে তেনেহ'লে মোক জনাব আৰু মোৰ কমেণ্টত জনাই দিলে হ'ল। ধন্যবাদ। ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইবো কৰিব, কাৰণ মই অসমীয়া সাহিত্যৰ সম্বন্ধে এনেদৰে ভিডিঅ' আগলৈ বনাই যাম। সেয়েহে ভিডিঅ'বোৰৰ নটিফিকেশ্যন পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ঘণ্টিটোত ক্লিক কৰি দি দিব। ধন্যবাদ।